Hello everyone, welcome to my channel Yummy Cooking. এতিয়া ৰাতি 9টা বাজিছে আৰু মই কিচেনত আছো দিনা বনাব ওলাইছো আজি মই ভাবিছো বনাম বুটৰ দাইলেৰে চিকেন এটো বহুত হেলদি হয় আৰু টেষ্টিও হয় মানে তো মই আপোনালোকৰ লগত শেয়াৰ কৰি আছো ৰেচিপিটো তো আপোনালোকে চাই থাকক আৰু জনাওক মোক কেনেকুৱা হৈছে এটো প্ৰথমে আমি পিয়াজ এটা লৈ লম নহৰু কেইকমান শুকান জলকীয়া দুটা চিকেন 500 grams আৰু বুটৰ দাইল 2 কাপ লৈছো এতিয়া বুটৰ দাইলটো নিমখ দি বইল কৰিব দিম যেতিয়ালৈকে বুটৰ দাইলখন বইল হয় তেতিয়ালৈকে আমি পিয়াজ বিলাহীখিনি ৰেডি কৰি লওঁ এতিয়া এই বিলাহী কাটি লৈছো পিয়াজ কাটি লৈছো মিহি মিহিকৈ আৰু নহৰু আদা একেবাৰে মিহিকৈ কুটিছো এতিয়া এইফালে কেৰাহী গৰম হ'ব দিছো এতিয়া তেল দি ললো তাত আমি শুকান জলকীয়া দুটা দি দিলো ইলাইচি 3টা আৰু লং 5টা দি দিছো এতিয়া লগে লগে আমি পিয়াজখিনি ভাজিব দিলো ধুনিয়াকৈ আমি গোটেই কামখিনি মিডিয়াম ফ্লেমতে কৰিছো যাতে পিয়াজটো বেছিকৈ ৰঙচুৱা হৈ নাযায় মানে যেটো লাগে সেইখিনিয়ে হয় আৰু এতিয়া আমি পিয়াজৰ লগতে মিহিকৈ কুটি থোৱা নহৰু আৰু আদাখিনি দি দিছো ভাজিবলৈ আপোনালোকে দেখিছে পিয়াজৰ ৰংটো ধুনিয়াকৈ হৈ আহিছে এইটো অলমোস্ট ৰঙা হৈছে এতিয়া আমি মছলাবোৰ দি যাম 2 চামুচ ৰঙা জলকীয়াৰ গুৰি দিছো 2 চামুচ জিৰা গুৰি দিছো হালধি দি ললো পৰিমাণ মতে হালধি দিব আৰু নিমখটো পৰিমাণ মতে দিব আপোনালোকে এতিয়া আমি কাটি থোৱা বিলাহীখিনি ভজা পিয়াজৰ লগতে একেলগে দি দিম এই দি দিলো আমি এতিয়া গোটেইখিনি ধুনিয়াকৈ মিক্স কৰি আমি ভাজিম আৰু ভজা হলত আমি তাত চিকেনখিনি দি দিম আপোনালোকে এতিয়া যেতিয়া নিমখ দিব তেতিয়া সাৱধানে দিব যাতে দাইলৰ লগতো আমি নিমখ দিছো সেই কাৰণে ইয়াত যাতে বেছি হৈ না যায় হেতু মন কৰি আপোনালোকে নিমখটো দিব চিকেনত হোৱাকৈ হে দিব তে গোটেইখিনি ধুনিয়াকৈ ভাজি আমি ঢাকনিখন দি থম এতিয়া আমি বুটৰ দাইলটো চেক কৰি লম হিজিছে নে নাই আপোনালোকে চেক কৰতে মন কৰিব যাতে বুটৰ দাইলটো একেবাৰে গলি না যায় এইটো ধুনিয়াকৈ হিজি যায় বাট গলি যাব নালাগে এতিয়া আমি চিকেনখিনি দেখিছে ধুনিয়াকৈ পানী ওলাইছে আমি গোটেই কামখিনি মিডিয়াম ফ্লেমত কৰিম ধুনিয়াকৈ ভাজি থাকিম চিকেনখিনি চিকেনখিনি অলমোস্ট ভজা হৈ গৈছে এতিয়া আমি বুটৰ দাইলটো চিকেনৰ লগত মিক্স কৰি দিম দি ধুনিয়াকৈ আমি 5-10 মিনিটমান ভাজিম বুটৰ দাইলটো এনেকুৱা কণ্ডিশ্যনত ৰাখিব যাতে ভাঙি না যায় আৰু চিকেনৰ লগত ধুনিয়াকৈ লাগি থাকে মানে ভাজিব পাৰো আমি গলি গলে বেয়া লাগিব টেষ্টটো
এয়া আমি বুটৰ দাইলৰ লগত একেলগে ভাজিছোঁ চিকেনটো আৰু 10 মিনিটমান একেলগে ভাজি থাকিম। তাৰপিছত পানীটো দি দিম। আপোনালোকে এই ৰেচিপিটো ঘৰত বনাবলৈ ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে মোক কমেণ্টত জনাব। আৰু যদি ভাল পায় আপোনালোকে এগেইন মোৰ ৰেচিপিটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া ভজা হৈ গ'ল চিকেন আৰু বুটৰ দাইল একেলগে। এয়া আমি 10 মিনিটমান মিডিয়াম ফ্লেমত ভাজিছোঁ। আপোনালোকে দেখিছে যে বুটৰ দাইলটো ভাঙি যোৱা নাই, এতিয়াও ধুনীয়াকৈ এটা হৈয়ে আছে। এতিয়া আমি পানীটো মিক্স কৰি দিম বুটৰ দাইলৰ আৰু উতলিব দিম। এতিয়া ধুনীয়াকৈ এটা ৰং আহিছে চিকেনৰ গ্ৰেভিৰ। এতিয়া অলমষ্ট হ'বৰ হৈছে, তো আমি তাৰ আগতে ঘি এচামুচ দি দিলোঁ। এইটো ঘিটো অপশ্যনেল হয়, আপোনালোকে ভাল পালে দিব পাৰে, কিন্তু ঘি দিলে টেষ্টটো বেছি ভাল হয়। সেইকাৰণে মই এচামুচ দি ঢাকনখন মাৰি থৈ দিম। এতিয়া ৰেডি হৈ গ'ল চিকেনৰ লগত বুটৰ দাইল।